গাইজ গুড ইভিনিং মই আছোঁ নেহা আপোনালোকৰ সৈতে আৰু আপোনালোকে শুনি আছে ছেটাৰডে এণ্ড ছানডে উইকেণ্ড স্পেচিয়েল শ্ব' সন্ধ্যা ৰাগ আৰু যদি আপোনালোকে আপোনালোকৰ ষ্টৰিসমূহ আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে তেনেহ'লে আমাক এতিয়াই কণ্টেক্ট কৰক আৰু এনেধৰণৰ শ্বৰ্ট ষ্টৰিসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ আজি পাহি হাজৰিকাই লিখা জোনাকৰ বৰষুণ নামৰ শ্বৰ্ট ষ্টৰিটোৰ দ্বিতীয় খণ্ডলৈ যাওঁ। বৰ্ষা আৰু জোনাকে মনে মনে হোষ্টেলৰ পৰা চিনেমা চাবলৈ গ'ল। জোনাকৰ মন নাছিল যদিও বৰ্ষাৰ কথা মতে গৈছিল। জোনাকে অলপ অশান্তিও অনুভৱ কৰিছিল। অ' বৰ্ষা প্লিজ যাওঁগৈ ব'ল, মোৰ ইয়াত অলপো ভাল লগা নাই, অলপো কমফৰ্টেবল ফিল কৰা নাই মই। ৰ না, সেই ৰেষ্টুৰেণ্টখনত ম'ম' খাম ব'ল না, প্লিজ প্লিজ প্লিজ। মই নাখাওঁ। কিয়? তই যাবিনে মই অকলে যাম? উফ হ'ব দে, ব'ল ব'ল। জোনাক আৰু বৰ্ষা ঘূৰি আহোঁতে অঘটন ঘটিল। হোষ্টেলৰ ৱাৰ্ডেনে কথাটো গম পালে। তেওঁ বহুত খং উঠিল আৰু সিহঁতক পিছদিনাই হোষ্টেল এৰিবলৈ ক'লে। এহেঁতৰ হাতত মাত্ৰ এটা ৰাতিহে বাকী আছে। চ' গাইজ আপোনালোকৰ লাইফতো চাগে এনেকুৱা হৈছে হয় নাই বাৰু? কাৰণ কলেজীয়া জীৱন, স্কুলীয়া জীৱনততো সকলোৱে আনন্দ কৰে, সকলোৱে ফূৰ্তি কৰে। ঠিক তেনেদৰে জোনাক আৰু বৰ্ষাও কৰিছিলে। আৰু যদি আপোনালোকৰ লাইফতো আপোনালোকে এনেধৰণৰ ফূৰ্তি বা আনন্দ কৰিছে তেনেহ'লে আমাক কমেণ্ট কৰি জনাওক। আৰু আপোনালোকৰ লগৰীয়া কোন আছিলে বাৰু বিপদত আপোনালোকৰ লগত থকা আৰু সুখত আপোনালোকৰ লগত থকা? তেনেকুৱা বন্ধু যদি আছে তেনেহ'লে মেনশ্যন কৰক। দেন গাইজ বলকীয়া পিছৰ ভাগলৈ যাওঁ। তোক মই আগতেহে কৈছিলোঁ, কিন্তু তই নুশুনিলি। এতিয়া আমি কি কৰিম? বহুত সপোন লৈ গুৱাহাটীলৈ আহিছিলোঁ। এতিয়া মোৰ বাবে আইতাৰ আত্মাও শান্তি নাপাব। অবে মই ভবা নাছিলোঁ ন। মোক শান্তিৰে কিয় এটা ভাবিবলৈ দে। সকলো খেলি মেলি হৈ গ'ল। ৰচোন, ইমান সৰু কথাটোক লৈ পিনে ইমান কন্দা কটা কৰে নেকি মানুহে? কচোন নকৰ কন্দা কটা। তোৰ বাবে সৰু কথা, কিন্তু মোৰ বাবে নহয়। হঠাৎ বৰ্ষাৰ ফোনটো বাজি উঠিল। তাই অলপ আঁতৰি গৈ কথা পাতি আহি ফোনটো তাই দলিয়াই দিয়ে। কাৰ ফোন? কোন হ'ব আৰু? মা পাপাই গম পালে। টকা দি ৱাৰ্ডেনক মেনেজ কৰিব কৈছে। তেওঁলোকে সকলো কামটো টকাৰেই কৰিব পাৰে বুলি ভাবে। নিজৰ ইমেজ ভাল কৰি ৰাখিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে। এটা কাম কৰ, কাইলৈৰ পৰা আমি আমাৰ ঘৰতে থাকিম। অলপ দূৰ হ'ব কলেজলৈ, স্কুটি লৈ আহিব পাৰিম নহয়, কিন্তু মই কাৰো ভৰিৰ তলত পৰিব নোৱাৰোঁ। মই নাযাওঁ। জোনাক প্লিজ, মোৰ হাতত আৰু বেলেগ উপায় একো নাই। তোৰ মা দেউতাই কিবা ক'লে? একো ক'ব নোৱাৰে সিহঁতে। আজিলৈকে মোৰ সিদ্ধান্ত মই নিজে লৈ আহিছোঁ। মানুহে মোক আৰু হাঁহিব তেতিয়া। মই তোৰ বোজা হ'ব নোখোজোঁ আৰু। বাদে থ মানুহৰ কথা। মুঠতে তই মোৰ লগত যাবই লাগিব, সিমানেই কথা। বৰ্ষা আৰু জোনাক বৰ্ষাহঁতৰ ঘৰতে থাকে। বৰ্ষা মাকে মাজে মাজে ঘৰলৈ আহি থাকে, কাৰণ তাইৰ মাক দিল্লীত থাকে। ঘৰলৈ আহিলেই জোনাকক কথা শুনায়। জোনাকে সকলো কথা সহ্য কৰি থাকে। বৰ্ষাই এইবোৰ কথা গম পোৱা নাই। জোনাকে তাইক নকয়ো, কাৰণ মাকৰ লগত বৰ্ষাই কাজিয়া কৰাটো তাই নিবিচাৰে। বৰ্ষাই গম নোপোৱাকৈ তাই ৰাতি ৰাতি কান্দি থাকে, কিন্তু আইতাকৰ সপোনবোৰ পূৰাবলৈ তাই এইখিনিতো ছেক্ৰিফাইচ কৰিবই লাগিব। বৰ্ষাৰ কিছুমান অভ্যাসৰ বাবে তাই বৰ্ষাক খং কৰে, যদিও বৰ্ষাক বহুত বেছি ভালো পায়। বৰ্ষাৰ মনটোক শ্ৰদ্ধাও কৰে। আনদিনাৰ দৰে বৰ্ষাই আজিও সন্ধিয়া বিয়েৰৰ বটল এটা খুলি লয় আৰু জোনাকে আহি থাপ মাৰি লৈ যায়। নাপাওঁ। জোনাক, এইবোৰ খাবলৈ এৰি দে। কি পাওঁ হা এইবোৰ খাই? কিন্তু মই কোনো কিন্তু নাই। আজিৰ পৰা তোৰ বাবে এলকহল খোৱা একদম নিষেধ। তই মানে মোক চেঞ্জ কৰাহে এৰিবি? হ'ব মহাৰাণী, শুনিম আপোনাৰ কথা। ব'ল এতিয়া প্ৰাৰ্থনা কৰোঁ। নাই, মই একো নকৰোঁ দেই। বহুত অশান্তি পাওঁ। চুপ থাক, ব'ল। গড, এই ছোৱালীজনীৰ কাৰণে মই কি যে কৰিব লাগিব এতিয়া। এয়া আৰম্ভণিহে। ঐ, তোক যি বিয়া পাতিব ন, সি বহুত লাকত পাব তোক। ইমান এজনী সংস্কাৰী ছোৱালীও। শাহুৱায়ো বহুত মৰম কৰিব কিন্তু তোক দেই। তোৰ মুখখন বন্ধ নহয় আৰু ন? চৰি হ'ব দে, ব'ল তোৰ ভগৱানক পূজা কৰোঁ। And guys,
আজি খণ্ডটো আপোনালোকে কেনেকুৱা পালে তাৰ বিষয়ে তলত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ যদি এনেকুৱা বন্ধু বান্ধৱী আছে আপোনালোকৰ লাইফতো যদি আপোনালোকে এনেকুৱা সময় পাৰ কৰি আহিছে সুখ দুখ হাঁহি কান্দোনেৰে বহুত উৎপাত কৰি আপোনালোকে যদি স্কুলত কাণতো ধৰিছে স্কুলত যদি আঁঠু কাঢ়িছে আপোনালোকে যদি স্কুলত বহুত উৎপাত কৰি পেনি মাৰপিট কৰিছে তেনেহ'লে আমাক সেই মুভমেণ্টবোৰ কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে আপোনালোকৰ ষ্টৰিসমূহ আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাহি হাজৰিকা নিউ আৰু নেহা ৰয়। চ' গাইছ এতিয়া মই বিদায় লৈছোঁ অহা দেওবাৰ আৰু শনিবাৰে মই পুনৰ আপোনালোকৰ কাষ চাপিম। ধন্যবাদ।